সকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লিভ লাইফ উইথ অপৰাজিতাৰ আন এটি নতুন ভিডিঅ'লৈ। আৰু আজি বহু দিনৰ মূৰত মই ভিডিঅ'লৈ আহিছোঁ। আচলতে এবছৰমানেই হ'ব মই ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু এতিয়াৰ পৰা চেষ্টা কৰিম যাতে মই নিয়মীয়াকৈ ভিডিঅ'বোৰ দিব পাৰোঁ আৰু আপোনালোকেও চাই ভাল পাব, নিশ্চয় চাই থাকিব। আৰু কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আৰু এয়া মোৰ ল'ৰা মিৱান, আপোনালোকে আগৰ ভিডিঅ'বোৰত দেখিছে, তাক হাই কৈ দিয়া বাবা। হাই হাই আৰু এতিয়া মই আপোনালোকক দেৰিকৈ হ'লেও নতুন বছৰৰ শুভেচ্ছা জনালোঁ, যাতে নতুন বছৰটো আপোনালোক সকলোৰে শুভ হয়, আপোনালোকৰ মনৰ আশাবোৰ পূৰণ হয়, সেয়াই প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত। আৰু নিশ্চয় আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা আছে। আৰু এইখিনিতে আপোনালোকক কৈ থওঁ যে মই এতিয়া ৰঙিয়াত থকা নাই, মই আছোঁ দিল্লীত। আৰু মোৰ হাজবেণ্ডৰ ইয়াতে ট্ৰান্সফাৰ হৈছে, তো মই তেওঁৰ লগতে আছোঁ। গতিকে নতুন ঠাই, সকলোবোৰ নতুন মানুহ আপোনালোকক দেখুৱাই থাকিম সকলোবোৰ। মই ইয়াত কেনেকৈ আছোঁ, কি কৰিছোঁ আৰু ক'ত ক'ত গৈছোঁ সকলোবোৰ দেখুৱাম, চাই থাকিব তেন্তে ভিডিঅ'বোৰ। তো এতিয়া হাজবেণ্ড গৈছিল বজাৰলৈ আৰু আহিছে এতিয়া, তো ইয়াৰ ফূৰ্তি লাগিছে বহুত। কোন আহিছে? পাপা। পাপা পাপা কি আনিছে পাপা? Wow, ball, car, car. কি আনিলা? কি আনিলা? ফুলকবি, সবজি, মটর, মাংস, গাখীৰ, আলু বিলাহী, গাখীৰ, আৰু হুল। तो ठंडा नहीं लग रहा विमान? wow. আৰু এই আমি লোক নেক্সট টাইম। তো এতিয়া মই এইবিলাক হওক আৰু দুপৰীয়াৰ লাঞ্চ বনোৱাৰ যোগাৰ কৰোঁ আৰু। তো আজি বেছি নবনাওঁ, চিকেন বনাম আৰু মোৰো গাটো ভাল নহয় আজি। তো দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো। আৰু এয়া ই পূৰা ফূৰ্তি লাগিছে, তাৰ খেলি আছে, নতুন বল পাইছে। এতিয়া মই চব্জিবোৰ থৈ দিওঁ আৰু মই চব্জিবোৰ ইয়াত এনেকৈ থৈ দিওঁ। বেছি ঠাই নাই, আমাৰ কিটচেনটো বহুত সৰু, সেইকাৰণে মই ইয়াত এনেকৈ থৈ দিওঁ চব্জিবিলাক। আৰু আমাৰ ইয়াত গেছ চিলিণ্ডাৰ নাই, ইয়াতে এনেকুৱা গেছ
पाइपेरे है गैस गैस पाइपलाइन से आता है पाइपलाइनेरे है गैस पाइपलाइन तो सिलिंडर व्यवस्था নাই अंडरग्राउंड আৰু মান্থলি বিল আহে এইবাৰ মই ফাৰ্ষ্ট ইউজ কৰিছোঁ তো নাজানো ইয়াতে এনেকৈ পইণ্ট আহে ইয়াতে কিমান ইউনিট মই খৰচ কৰিছোঁ আৰু সেই হিচাপত বিল আহিব নাজানো এমাহ হৈ গ'ল মোৰ কিমান বিল আহে তেনেকৈ গম পাম আৰু কিমান ইউনিটত কিমান বিল আহে এতিয়া খেলি আছে দেউতাকৰ লগত নতুন বলেৰে পুৰা ফূৰ্তি একদম বেট লৈ আহা মিবান बैठा पे আৰু দেউতাকে তাৰ লগত হিন্দীত কথা কৈ আছে এইকাৰণে আমি ইয়াত আহিছোঁ এতিয়া ইয়াত স্কুলত এডমিশ্যন কৰাব লাগিব তো সি ভালকৈ হিন্দী বুজি নাপায় ভালকৈ মানে একেবাৰেই বুজি নাপায় অসমীয়া অলপ বুজি পায় অলপ ক'বও পাৰে কিন্তু হিন্দী একদমেই নাজানে সেইকাৰণে স্কুলত যিহেতু দিব লাগিব ইয়াত হিন্দীত ক'ব চব বাচ্চাবিলাকে হিন্দীত কথা পাতে সেইকাৰণে তাক অকণমান সি যাতে অকণমান ক'ব পাৰে সেইকাৰণে দেউতাকে হিন্দীত কথা কৈছে মই বনাই আছোঁ তেল গৰম হৈ গ'ল মাৰা बॉल बैठ बॉल करा बॉल ऐसी सही से तो पकड़ जा ऐसे पकड़ ये राइट हैंड लेफ्ट ये बॉल आएगा अभी ये वन ऐसे पकड़ वन टू ये लुक वन टू शॉट মোৰ হৈ গ'ল ডান্স বনাই হৈ গ'ল এতিয়া খাম অকণমান দেৰিকৈ আৰু এয়া চাওক বতৰ কিমান ঠাণ্ডা ইয়াতে বহুত ঠাণ্ডা পৰিছে আজি ছানডে আছিল ভাবিছিলোঁ অকণমান ওলাই যাম এনেই আমি যাওঁ ছানডে অকণমান ওলাই যাওঁ হাজবেণ্ডৰো অফ থাকে কিন্তু আজি এনেকুৱা ঠাণ্ডা দিছে নহয় ওলাইতো যাব নোৱাৰিম চাওক বৰষুণ দিছিলে অলপ আগতে ইয়াত বহুত ঠাণ্ডা মিবান সি আহিছিল বাহিৰত দৌৰিলে ঠাণ্ডা দেখি মই আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ ৰেডি আৰু এই আজি আমাৰ চিম্পল লাঞ্চ মিবানে খাই ল'লে আমি এতিয়া খাম তাক আগতে খুৱাই দিছোঁ ভাত পানী খাই হৈ গ'ল আৰু এতিয়া আকৌ বৰষুণ দিব ধৰিছে তো আজি ক'তো যোৱা নহ'ব এতিয়া অকণমান ৰেষ্ট কৰি লওঁ চাওঁ যদিহে বতৰটো ভাল হয় ওলাই যাম দেখুৱাম ইহঁতে এইবিলাক কৰি আছে তো আমি এতিয়া অকণমান ৰেষ্ট কৰি লওঁ
ठीक है মিবান হামু 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 দিয়া चलो হামু দিয়া হামু দিয়া चलो चलो হামু দিয়া কি চাইছা কি চাই আছা খিৰিকীৰে চাই আছে কোনোবা আছে পানী আছে বৰষুণ 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 দিছে বাবা কোৱা বৰষুণ बारिश बारिश हो रहा है बारिश बारिश हो रहा है पानी 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 আছে আজি কেনেকৈ যাবা আমি নাযাওঁ আজি নাযাওঁ ন আমি আজি খেলিব নাযাওঁ ঠিক আছে ফ্ৰেণ্ডছ এতিয়া অকণমান ৰেষ্ট কৰি লওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক বাই বাই কোৱা বাই বাই কোৱা বাই 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 মই শুই উঠিলোঁ অকণমান শুলোঁ আৰু এতিয়া বাহিৰত বৰষুণ চাওক আগতকৈ আকৌ বেছি হৈছে তো ক'তো ওলাইতো যাব নোৱাৰিম তো এতিয়া চাহ খাব ওলাইছোঁ চাহ বনাই আছোঁ ইয়াত আৰু ইয়াতে মেহমানৰ কাৰণে মই খানা ৰ'ষ্ট কৰিছোঁ ইয়াতে বেলেগ একো দিয়া নাই জাষ্ট অকণমান নিমখ আৰু এচামুচ ঘি এনেকৈ খাব ভাল পায় বনাই লওঁ এতিয়া চাহ খাই লওঁ খোৱা এইটো খোৱা আৰু আমিও চাহ খাওঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ কাৰণ আজি ক'তো বাহিৰত ওলাইও যোৱা নহ'ব আৰু এতিয়া বৰষুণটো আগতকৈ বেছিয়ে হৈছে যিহেতু তেন্তে আকৌ মই নেক্সট ভিডিঅ'লৈ অতি সোনকালে আহিম তেতিয়ালৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ আগলৈ মোৰ ভিডিঅ'বোৰ চাব পাৰে ঠিক আছে তেন্তে আজিলৈ আহিছোঁ বাই 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 কৰি দিয়া